হেল্ল' বন্ধুসকল, আজি ৰাতিপুৱা গ'লোঁ মই আজি বজাৰলৈ চব্জি কিনি আনো বুলি গ'লোঁ। গৈ বাটত লগ পালোঁ দীঘল ঠেঙীয়া। দীঘল ঠেঙীয়া মানে কি আপোনালোকে গম পাইছেনে নাই? দীঘল ঠেঙীয়া হ'ল বৰষুণে পালে বাটত হয়। আমাৰ আগতে বৌহঁতে কয় দীঘল ঠেঙীয়া বুলি বৰষুণটোক। বৌ মানে গম পাইছেনে নাই? বৌ হ'ল দেউতাৰ মাক, আইতা হয় আচলতে। আমি আগতে বৌ বুলি কওঁ। আপোনালোকে কোনে কোনে দেউতাৰ মাকক বৌ বুলি কয় আপোনালোকে জনাবচোন, কোনে কমেণ্ট কৰি জনাব মোক। তো গ'লোঁ বাটত বৰষুণে পালে, এখন দোকানত ৰখিলোঁ। ইমান ধুনীয়া মৌচম আছিলে, বতৰ মানে ইমান ধুনীয়া বতৰ আছিলে। তো ভাবিলোঁ অলপ দোকানখনত চাহ বেছি আছিলে, তো এক কাপ চাহ লৈ ল'লোঁ। লৈ পেলাই বৰষুণৰ বতৰটো এনজয় কৰিলোঁ। তাতে কৰি পেলাই বজাৰ কৰা নহ'ল আৰু ঘৰলৈ উভতি হ'ল। যি পানী হৈ গ'ল, গোটেই ৰাস্তাত বানপানী হৈ গ'ল পূৰা। যাওঁতে গ'লোঁ, গৈ দোকানখনত ৰখি চাহ একাপ ল'লোঁ। লৈ আপোনালোকৰ কাৰণে মই কেইটামান ক্লিপ বনালোঁ। তাত কেনেধৰণে মানে বানপানীবিলাক হৈ গৈছে কেইটামান ক্লিপ বনাই দিলোঁ। মই এই ভিডিঅ'টোৰ পিছতে মই মানে লগাই দিছোঁ, আপোনালোকে চাবচোন। পাইছে আপোনালোকে ৰাস্তাত কিমান পানী হৈ গৈছে, একদম চকা ডাঙৰ হৈ যাব। মই চাহ ল'লোঁ, খট্টা মিঠা লৈ গৈছোঁ লগতে। মই প্ৰায় এইটো চানাই খাওঁ, খট্টা মিঠা। এইটো চানা খাবলৈ ভাল লাগে। সেইফালে গোটেই পূৰা বৰষুণত বঢ়িয়া, বতৰটো ধুনীয়া। এখন বাইকখন আৰু দোকানৰ ভিতৰলৈকে খুব পানী হৈ গৈছে, মানুহ ইয়াতে সোমাই আছে, গোটেইখিনি মানুহ। তাৰপিছতে দোকানৰ মানুহজনে অলপ পিছত একদম পূৰা ব্ৰাছ মাৰিব। মই চাহকাপ খাই ল'লোঁ আৰু চাহকাপ খাই লোৱাৰ পিছত ইফালে সিফালে দেখি আছোঁ আৰু বৰষুণৰ বতৰত দোকানৰ দাদাজনৰ পূৰা পানী ঠেলি আছে। সেইখন দোকানলৈ সিখন দোকানৰ পৰা এইখন দোকানলৈ ঠেলা ঠেলি চলি আছে। তাত পানী যেতিয়া খুব বৰষুণ হৈ গ'ল। অলপ সময়ৰ পিছতে বৰষুণটো এৰি দিব। তাৰপিছতে আৰু আমি বজাৰলৈ যোৱা নহ'ল আৰু, কাৰণ বজাৰটো পানী হৈ গ'ল চাগে। এইটো বজাৰ চজাৰ বন্ধ কৰি দিলে চাগে। আমি গুচি আহিলোঁ। গুচি আহোঁতে কি হ'ল, এইখিনিতে গাড়ী এখন আহিছিলে, পানীত ইমান জোৰছে গৈছে, গোটেই কাপোৰ কানি চব তিতি গ'ল। মোৰ গোটেই কাপোৰ তিতি গ'ল। গালি দিলোঁ, এতিয়া শুনা নাপায়, চিঞৰিলোঁ মই, শুনা নাপায় সিহঁতে। এইখিনি জেগাত পানী নাই, এইখিনি জেগাত অকণ শুকাই গৈছে পানীটো। আগত আৰু বহুত পানী আছে, এইখিনি পূৰা চকা যাওঁ হৈ গৈছে। এইখিনি লাহে লাহে যাব লগা হয়। এইখিনি জেগাত খুব পানী হৈছে। এইখিনিৰ পৰা ইয়াতে পানী হ'লে এটা অসুবিধা হয়, বাইক চাইক বা গাড়ী চাড়ী ইঞ্জিনবিলাক মাজতে বন্ধও হৈ যায় কোনোবা সময়ত। পানী হৈছে মানে এভৰি পানী দিয়া দেখিছে নে আপুনি কিমান পানী হয়। গাড়ীবিলাক চব লাহে লাহে গৈ আছে, কাৰণ গাঁত আছেতো ৰাস্তাৰ মাজত, কিছুমান গাঁত আছে, গাড়ীত সোমাই গ'লে চকা ফচি যাব। ইমান পানী আৰু আমি বজাৰ চজাৰ কৰা নহ'ল আৰু সেইকাৰণে পূৰা ঘৰলৈ উভতি দিলোঁ আৰু উভতি আৰু ঘৰত আহি অলপ ফ্ৰেছ হৈ ল'লোঁ। ওলোৱাৰ পিছতে আৰু বজাৰলৈ বোলো ভাটিবেলা সময়ত যাম আৰু নেক্সট টাইম। পূৰা গাড়ীত পানী হৈ গৈছে, দিছে কিমান পানী হৈছে। আমি সেইকাৰণে বজাৰ চজাৰ কৰা নহ'লে এনেকুৱা মানে কি হয়, এনেকুৱা সময়ত এই বৰষুণৰ বতৰত দিল্লীত বিভিন্ন জেগাতে এনেকুৱা জেগাত পানী জমা হৈ ৰাস্তা কাষত। সেইটো মানে কি হয়, ৰাস্তাৰ কাষৰ যিটো ড্ৰেইন আছে, ড্ৰেইন ছিষ্টেমবিলাক ইমান ভাল নহয়। সেইকাৰণে হয় এইটো বস্তু মানে তাত পাইপ নাই, ফুটা কৰি থৈ দিয়ে। পাইপ থ'ব লাগে, সিহঁতে ডাইৰেক্ট পানীটো যায়গৈ তেতিয়া। আৰু ড্ৰেইনবিলাকো সৰু সৰু, সেইকাৰণে এনেকুৱা পৰিস্থিতি আপুনি দেখিব পাবই বিভিন্ন জেগাতে। তো আজিতো বৰষুণৰ কাৰণে চব্জি পাচলি অনা নহ'লেই। এতিয়া বৰষুণ এৰিলে বৰ্তমান। তো ভাবি আছোঁ অলপ পিছত যাম বজাৰলৈ, অলপ ৰেষ্ট লৈ লওঁ, ফ্ৰেছ হৈ লওঁ। এতিয়া অলপ ৰেষ্ট লওঁ, যি ভাত চাত হৈ গ'ল আমাৰ দুপৰীয়া সাঁজ এতিয়া। তো দুপৰীয়া ভাত পানী খাই লৈ অকণমান ৰেষ্ট লৈ তাৰপিছত আমি আকৌ নেক্সট বজাৰলৈ যাওঁ, তাত বজাৰ চজাৰ কৰিবলৈ যাওঁ। যদি আপোনালোকক সেই অকণ বানপানীটো দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ আপোনালোকক। ৰাস্তাত যেনেকুৱা হৈ যায়, একাঠো পানী হৈ যায়। তো আপোনালোকে যদি আৰু ভাল পাইছে ভিডিঅ'টো, তেন্তে হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। Thank you.